Hello everyone, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লে। আজি এনেদৰে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো আৰু লৰাই আসলতে ভিডিঅ'টো ধৰি আছে যে সেইটো কাৰণে অলপ কপি কৈছে, বেয়া নাপাব, সি ভালকে ধৰিবও নাজানে বাৰু। আৰু এই দুজোপা গছ আসলতে প্ৰায়ভাগ মানুহে ঘৰৰ ভিতৰত ৰাখে, স্নেক প্লেণ্ট হয়, সকলোৱে চিনি পাইছে। মোৰ কিন্তু এই বাহিৰত থাকোঁতে বহুত দিন হৈ গৈছে। আগতে যে বৰষুণবোৰ দিছিলে, সেই বৰষুণ দিওঁতে উলিয়ালোঁ বোলো অলপ জীপাল হওক বুলি ভাবিলোঁ, কিন্তু বহুত দিন হৈ গ'লগৈ এনেকৈ বাহিৰতে থাকিলে। আৰু স্নেক প্লেণ্ট হয়, সকলোৱে চিনি পায়। আৰু এইবিলাক গছ কিন্তু ঘৰৰ ভিতৰত ৰাখিলে ভাল বুলি কোৱা শুনো, আৰু খুব অক্সিজেন দিয়ে হেনো বোলে। সেইটো কাৰণে পৰাপক্ষত ঘৰৰ ভিতৰতহে ৰাখিব লাগে। মোৰ কিন্তু এয়া দেখিছেই নহয় আৰু বাহিৰতে আছে, সেইটো কাৰণে পূৰা ধুমধাম চফা কৰিছোঁ। বোলো এতিয়া বহুত ৰ'দো দি আছে, ভালকৈ বোলো ধুই লওঁ আৰু ধুই পেলাই ভিতৰ সোমোৱাই থৈ দিওঁ। সেয়াই আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব মিছোৰ পৰা অনা দুটা বস্তু, আৰু ভিডিঅ'টো খুব ভাল হ'বলৈ গৈ আছে, ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে কণ্টিনিউ কৰি থাকিব, স্কিপ নকৰিব বুলি আশা কৰি আনিছোঁ। আৰু এইটো কি হ'ব পাৰে বাৰু, এইটো আনিছোঁ ইয়াৰ মানে এটা চোলা মানে কভাৰ এটা আনিছোঁ, কাৰণ বহুত লেতেৰা হৈ গৈছে, বনাব লাগিব বাৰু সেইখন। তাৰ আগতে মই এইটো অৰ্ডাৰ দিলোঁৱেই, সেইটো কাৰণে ভাবিলোঁ প্ৰথমতে এইটোৱে যোগাৰ কৰি চাওঁ। 5,000 টকা সোমোৱাতকৈ এনেও এযোৰ আঁতৰাব লাগিব। এইটো বস্তুটো হয় এইটো, আৰু এতিয়া এইটো লগাই পেলাই দেখাম বাৰু। এইটো মানে চোফাখনত লগাই দিম আৰু তেতিয়া অকণমান ভাল হ'ব আৰু মানুহ। আৰু কভাৰটোৰ লগত দিছে এনেকৈ 4ডাল 5ডাল এনেকৈ ষ্টিক দিছে, কিন্তু খুব কোমল হয়। আৰু চোফাখন হ'ল সেইখন, আৰু য'ত মানুহ বহে ত'ত সেয়া চিনকেইটা দেখিছেনে, একদম বহি গৈছেগৈ। আৰু এনি টাইম মানুহ বহি থকা হয়, যিহেতু চোফাখন বাহিৰৰ ৰুমটোতে থাকে, সেইটো কাৰণে আচলতে এনেকৈ দাগ বহি গ'লগৈ, আৰু বহুত পুৰণি চোফা হয়। গতিকে মই কভাৰ এটাকে আনি চালোঁ, ফাৰ্ষ্ট টাইম বোলো এনেকৈ কভাৰ এটাকে লগাই চাওঁ, লগাবলৈও একেবাৰে সহজ হয়। বনাম বুলি কৈছিলে হাজবেণ্ডে, মই বোলো বনাব নালাগে ৰ'বাচোন, মই এনেই কভাৰ এটা আনি পেলাই চাওঁ। কিন্তু আনি পেলাই বেয়া নকৰিলোঁ, ভালেই কৰিলোঁ, খুবেই ভাল হয়। আপোনালোকেও এনেকুৱা কভাৰ লগাব পাৰে। আৰু কভাৰটোৰ কোৱালিটি ক'বলৈ গ'লে কোৱালিটি খুবেই ভাল। অকণমান শ্লিক টাইপ যদিও মানে একেবাৰে যে পিছল তেনেকুৱা টাইপো নহয়, ভাল, অলপ চিফন টাইপৰো হয়। কোৱালিটি খুবেই ভাল হয়। আৰু এই কভাৰটো যে খুৱাবলৈ বহুত ভাল, তেনেই সহজ। এনেকৈ চাৰিওফালেদি জোখটো চাই পেলাই খুৱাই দিলেই হ'ল। আৰু এইকেইডাল যে দিছে অলপ মানে কোমল, কিন্তু এইকেইডালে একো কামত নকৰে যেন লাগিছে। মানে এইকেইডাল এনেকৈ ছাইডত লগালে ফিটিংটো হয়, কিন্তু মানুহ বহি দিলে ইফাল সিফাল হৈ ক'ৰবাতো উৰি গুচি যায়গৈ। সেইকাৰণে সেইকেইডালৰ ইমান মই প্ৰয়োজন আছে বুলি নাভাবিলোঁ বাৰু। আৰু চাৰিওফালে ৰছী দি থোৱা থাকে, ৰছীকেইডাল ধৰি খুব টাইটকৈ, যাতে চোফাৰটো ধুনীয়াকৈ চোফাৰৰ কভাৰটো ফিটিং হয়, বান্ধি দিব লাগিব। আমাৰ ল'ৰা যিটো এইডাল ভালকৈ বান্ধি থ'ব লাগিব, নহ'লে কুলুকাই পেলাই ৰছী লৈ ঘূৰি ফুৰিব। এতিয়া বান্ধি দিলে হৈ গ'ল। এতিয়া আৰু এডাল আছে, এইডাল লগত হ'ব, কিন্তু সেইডাল আনিবলৈ বহুত দিগদাৰ হ'ব। আৰু এই চোফাৰৰ কভাৰটো মোৰ লোৱা মানে দিন হ'ল, অলপ দিন হ'লেই বাৰু, কিন্তু বহি কৰিও থকা হয়। মাজে দুই এটা ভিডিঅ' চাগে আপোনালোকে দেখিছেও, কিন্তু সেই মাৰিকেইডালহে, সেইটো ক'লোৱেই আৰু, মাৰিকেইডাল মানে এনেকৈ জেগাত নাথাকে। আৰু ল'ৰা ছোৱালী থকা ঘৰ ক'ত থাকিব নহয় জানো, ধৰি লৈ পেলাই ঢোল বজাবলৈ লাগিছে। আৰু ফাইনেলি এইটো গোটেই চোফাৰটোত মানে খুৰুৱাই মানে লগাই দিয়াৰ পিছত ফাইনেলি এইটো লুক হ'ল চোফাৰখনৰ। ঠিকে আছে, আগতেতো দেখিছিলে আপোনালোকে একদম মানে বহি থকা জেগাত অলপ চিন বহি গৈছিলেগৈ, এতিয়া সেইবোৰ ঢাক খাই গ'ল, সেইটো কাৰণে ভালেই লাগিছে। আৰু সৰু দুখন আছিলে, সেই দুখনলৈ নাই অনা, মই এইখনলৈকে হৈ আছে। এনেকৈ অলপ দিন চলাব পাৰে, যেতিয়ালৈকে নবনায়, ল'ব পাৰে। আৰু বনাই পেলালে বিশেষকৈ ভাল। আৰু এতিয়া চাওঁ এখন বিচনা চাদৰ, আৰু এই বিচনা চাদৰখনো খুবেই ভাল। আৰু মই যিকেইটা আচলতে বস্তু দেখাওঁ কাৰোবাৰ কামত আহিব বুলিয়ে ভাবোঁ। আৰু এই বিচনা চাদৰকেইখন দামো বহুত বেছি নাছিলে, মই যেতিয়া লৈছিলোঁ খুব কমেই আছিলে বাৰু, কিন্তু এতিয়া অকণমান ইফাল সিফাল হৈ থাকে মিছোত, সকলোৱে জানে। গতিকে বিচনা চাদৰখন খুবেই ভাল, আৰু এইখন ভাল লাগিলে কাৰণে মই আৰু এখন ল'লোঁ। আৰু আমাৰ মা ঘৰতো মানে এইখন দেখি লৈ পেলাই সিহঁতিও এখন অৰ্ডাৰ কৰিলে। খুব ভাল লাগে বিচনাখনত আচলতে পাৰি থ'লে, আৰু বহুতে চাগে লৈছেও, কাৰণ ৰিভিউবিলাক খুবেই ভাল এই বিচনা চাদৰখনৰ। আৰু যেনেকুৱা দেখুৱাইছে একদম ছেম টু ছেম তেনেকুৱা হয়, সেইটো কাৰণে বিশেষকৈ ভাল লাগিলে। যদি ইচ্ছা হয় এইখন কিন্তু আপোনালোকে ল'ব পাৰে, ভাল হয় বিচনা চাদৰ। আৰু এই বিচনা চাদৰখনৰ এটা কথা আৰু বিশেষ ভাল
লাগিলে মানে এই ৰঙা যে ফুলপাহ মানে 3-4টা কালাৰ আছে কিন্তু সেই ৰঙা আৰু হালধীয়া যিটো মানে কালাৰ সেইটোৱে বেছি বিচনা চাদৰখন বেছি ধুনীয়া কৰি তুলিছে আৰু আহল বহল যিকোনো সাইজৰ বেডৰ কাৰণে হৈ যাব আৰু এতিয়া আপোনালোকে এই অকণমানিজনী যেন দেখিছে মই মোৰ চেনেলত আগৰ এটা ভিডিঅ'ত দেখাইছিলোঁ খুব ভাল খবৰ বুলি আচলতে এই অকণমানিজনীয়ে আমাৰ জন্ম হৈছিলে তাৰে ভিডিঅ' এটা দি থোৱা আছিলে আমাৰ ঘৰলৈ আহিছিলে সিদিনাখন সেইটো কাৰণে মই ভাবিলোঁ ভিডিঅ' এটা কৰি থলোঁ ল'ৰাৰ লগত খেলি থকা দেখিলোঁ ইমান মৰম লাগিলে আৰু সেইটো কাৰণে থৈ দিলোঁ আৰু বিশেষকৈ কি হয় ইউটিউবত থৈ দিলে মানে মেমৰি হিচাপে হয় আৰু মাকজনী এইজনী দেই তাই দেখুওৱা দেখি মোক হাতটো দাঙি আহিছে নেদেখুৱাবি বুলি কৈছে বোলে মই বেয়া হৈ আছোঁ আৰু ল'ৰা ছোৱালীবিলাক যে পটাপট ডাঙৰ হয় বিশেষকৈ ছোৱালীবিলাক ডাঙৰ হ'বলৈ একেবাৰে সময় নালাগে এই এতিয়া সিদিনাখন জন্ম হৈছিলেহে ইমান ডাঙৰ হ'লেই এইটো ভিডিঅ' কমেও এমাহমানৰ আগৰ ভিডিঅ' কিন্তু এতিয়া তাই আৰু অকণমান ডাঙৰ হ'লগৈ মৰম লগা ছোৱালীবিলাক এনেও মৰমেই লাগে নহয় জানো আৰু মেমৰি হিচাপে থৈ দিছোঁ ডাঙৰ হ'লে যাতে সিহঁতি চাব পাৰে সেয়া কৈছোঁ আৰু এজনী কলিজা এজনী হ'ল আমাৰ দাদাৰ ল'ৰাটোৰ ছোৱালী এজনীও হয় গোটেইখিনি আমাৰ ঘৰলৈ আহিছিলে সেয়া কৈছোঁৱে আপোনালোকক ঘৰলৈ আহোঁতে মই ভিডিঅ'টো স্মৃতি হিচাপে ৰাখি থলোঁ আৰু সকলোকে ভিডিঅ' অলপ কৰি তাৰপিছত এতিয়া হ'ল সন্ধিয়া সময় মানে আপোনালোকক ভিডিঅ' কৰিলোঁ কিবাকিবি কাম বন কৰি মেলি হোৱাৰ পিছত আবেলি সময়ত একাপ চাহ খাওঁ ভাবিলোঁ বন্ধাকবি আছে বিশেষকৈ দেই সঁচা কথা ক'বলৈ গ'লে বন্ধাকবিবিলাক আমি ইমান নাখাওঁ মানে এতিয়া নতুনকৈ ওলাইছে যে ইমানেই দৰৱ চৰৱ মিক্স কৰি থোৱা থাকে খাবলৈ সেইকাৰণে মন নাযায় কিন্তু হঠাতে সিদিনাখন আনিলে ভাবিলোঁ আজি পকৰীকে বনাই খাওঁ পেলাই দিবলৈও বেয়া লাগিছে পেলাইনো কেনেকৈ দিম নহয় জানো পইচা দি অনা বস্তু গতিকে মই পকৰী বনাওঁ বুলি ভাবিলোঁ আৰু লগত দিছোঁ নৰসিংহ পাত আৰু কেইটামান বনালোঁ বাৰু সেইকেইটা আৰু কেইটামানত অকণমান জলকীয়া দি দিছোঁ তেতিয়া খাবলৈ ভাল লাগে আৰু এনেকৈ পকৰী নিচিনাকৈ বনাই ল'লে খাই ভালো লাগে এনেই মই ইমান খাই ভাল নাপাওঁ ইয়াত যদি অকণমান নৰসিংহ পাত বা এনেকুৱা পাচলি মিক্স কৰি পেলাই বনোৱা হয় ভাল লাগে আৰু আবেলিৰ চাহকাপ সেয়া ফাইনেলি এই কাপেই হ'ল মোৰ আবেলিৰ চাহ বেলি মাৰ গ'ল কিন্তু বেলিটো চক কিমান ৰঙা হৈ আছেগৈ দেখিছেনে গধূলি সময়ত গতিকে এক্সামবিলাক চলি আছে বহুতৰে আমাৰ বেটাৰ বাৰু এক্সাম চলি আছে এতিয়া কিন্তু বহুত ৰ'দ আৰু বহুত গৰম আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক খুব পানী খুৱাই থাকিব আৰু শিক্ষকসকলে যাতে স্কুলৰ ফেনবিলাক এনি টাইম চলি থাকে তাৰ প্ৰতি যাতে লক্ষ্য ৰাখে সেইটোৱে অনুৰোধ কৰোঁ